আইন মতে ফ'ল' কৰিব লাগে 6 শিডিউল ফ'ল' কৰিব লাগে কাৰণ এইটো আমাৰ 6 শিডিউল এৰিয়া আৰু ইলেকশ্যনো 6 শিডিউল মতে কৰিব লাগে বুলিহে আমি ডিমাণ্ড কৰি আছোঁ 6 শিডিউলত পেৰাগ্ৰাফ 20 লিখা আছে যে কাৰ্বি আংলং 6 শিডিউল এৰিয়া ইজ এ শিডিউল ট্ৰাইবেল এৰিয়া বুলি লিখা আছে এইটোতো এটা মিনি কনষ্টিটিউশ্যন সেইকাৰণে কনষ্টিটিউশ্যন যিটো the word tribal area is sufficient to cover the whole thing that it is only for tribal people এইটোৱে কথা সেইকাৰণে ইলেকশ্যনতো বা যি চাকৰি হওক যি হওক মাটি হওক যি হওক এইবোৰ চব ট্ৰাইবেল সকলহে পাব লাগে এইটো 6 শিডিউল বনোৱা কাৰণ এইটোহে আৰু যদি এইটো নহয় তেতিয়াহ'লে 6 শিডিউল বনোৱা অৰ্থই নাই সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ যে ইলেকশ্যন মানে কাউন্সিলৰ ইলেকশ্যন আমি MLA আৰু MP কথা কোৱা নাই কাউন্সিলৰ ডিষ্ট্ৰিক্ট কাউন্সিলৰ অট'নমাছ কাউন্সিলৰ ইলেকশ্যনটো মাত্ৰ ট্ৰাইবেলসকলে উঠিব পাৰিব লাগিব এইটোতো কনষ্টিটিউশ্যনতেই লিখা আছে সেইটো বুলি আমি কেছটো যুঁজিলোঁ আৰু আজিলৈকে কাগজ পত্ৰ ডকুমেণ্টছ আমি চব ছাবমিট কৰিলে বুলি আমাৰ এডভকেটে ক'লে আৰু নেক্সট ডেটো অক্টোবৰ 19হে দিছে বুলি কৈছে আমি আশা কৰোঁ অক্টোবৰ 19হে শেষ কৰিব কিন্তু সেইটো মই ক'ব নোৱাৰোঁ কাৰণ কোন তাৰিখে শেষ হ'ব সেইটোতো আমাৰ জাজৰ ওপৰতে নিৰ্ভৰ কিন্তু আমি ৰিকুৱেষ্ট কৰোঁ সকলোকে যে আমাক ছাপোৰ্ট কৰিব লাগে যদি আমি অৰ্ডাৰ যদি আমাৰ ফেভাৰত যদি নহয় তেতিয়াহ'লে 6 শিডিউল ৰাখা আৰু ট্ৰাইবেলসকলৰ প্ৰটেকশ্যন কেতিয়াও নহ'ব সেইকাৰণে ট্ৰাইবেল প্ৰটেকশ্যন আমাৰ প্ৰটেকশ্যনৰ কাৰণে আমি এইটো কৰিছোঁ আমি আমাৰ নিজৰ ৰাইটটো এক্সাৰচাইজ কৰাটো লোকৰ বিৰোধে বুলি আমি কোনোৱে ভাবিব নালাগে আমি লোকৰ বিৰোধে কৰা নাই আমি নিজৰ ৰাইটটো এক্সাৰচাইজ কৰিবলৈ কনষ্টিটিউশ্যনেল ৰাইটটো এক্সাৰচাইজ কৰিবলৈ কাৰণে এই কেছটো ফাইল কৰা হৈছে এইটোৱে কথা